এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি যদি SBI ক্ৰেডিট কাৰ্ড এপ্লাই কৰিছে আৰু এইমাত্ৰ আপোনাৰ কাৰ্ড আহি গৈছে, তেন্তে চাওঁ আহক কেনেদৰে লগইন কৰিব আপোনাৰ SBI ক্ৰেডিট কাৰ্ড। প্ৰথমতে আপুনি এই SBI কাৰ্ড এপ্লিকেশ্যনটো গুগল প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত আপুনি অপেন কৰিলে এনেদৰে দেখাব। যিহেতু আপুনি প্ৰথম ব্যৱহাৰ কৰিছে সেয়েহে ফাৰ্ষ্ট টাইম ইউজাৰত সাইন আপ বা লগইন কৰিব। লগইন কৰাৰ পাছত আপোনাৰ ডিভাইচ সৈতে লিংক কৰিব। লিংক কৰাৰ পাছত কাৰ্ড নাম্বাৰ, CVV কোড আৰু ডেট অফ বাৰ্থ পুট আপ কৰিব। পুট আপ কৰি জেনেৰেট OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালৈ এটা OTP পঠাব আৰু সেই OTPটো আপুনি পুট আপ কৰি ল'ব। এনেধৰণে OTP পুট আপ কৰি পুনৰ কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পাছত আপুনি আপোনাৰ ইউজাৰ নেম, পাছৱৰ্ড লিখিব। যিটো ষ্ট্ৰং পাছৱৰ্ড, মিনিমাম 8 কেৰেক্টাৰ্ছ লিখিব। তাৰপিছত পুনৰ সাইন আপ কৰি দিব। সাইন আপ কৰাৰ পাছত আপোনালৈ এনেদৰে কংগ্ৰেচুলেশ্যনৰ মেছেজ আহিব, মানে ছাকচেছফুল হোৱাৰ মেছেজ আহিব। ইয়াৰ পিছত আপুনি ছেট আপ এমপিনত ক্লিক কৰি আপোনাৰ এমপিন ছেট আপ কৰিব পাৰিব। 4 ডিজিটত আপোনাৰ এমপিন ছেট আপ হৈ যোৱাৰ পাছত আপুনি পুনৰ আপোনাৰ এমপিনেৰে এই এপ্লিকেশ্যনটো লগইন কৰিব পাৰিব। লগইন কৰাৰ পাছতে আপোনাৰ এনেদৰে ট্ৰাষ্ট ID কাৰণে অপশ্যন আহিব। এইটো মই এতিয়া নট নাও কৈ দিছোঁ, পিছত কৰিব পাৰিম। আপুনি এনেদৰে আপোনাৰ কাৰ্ডৰ ষ্টেটাছ চাব পাৰিব আৰু আপোনাৰ যিটো পিন আছে যদি তাত চেঞ্জ কৰিব বিচাৰে তেন্তে ওপৰত যি 3ডাল চিন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত মেনেজ পিনত ক্লিক কৰিব। ক্লিক কৰিলে এনেদৰে দেখাব আৰু আপুনি জেনেৰেট OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালৈ এটা OTP আহিব। সেই OTPটো আপুনি ওপৰত পুট আপ কৰিব। পুট আপ কৰাৰ পাছত আপোনাৰ নিউ পিন পুট আপ কৰি ছাবমিট কৰি দিব আৰু আপুনি এনেদৰে জেনেৰেট কৰিব পাৰিব আপোনাৰ SBI ক্ৰেডিট কাৰ্ডৰ পিন।